নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। যিহেতু আপোনালোকক আগৰ ভিডিঅ'টোত জনাইছিলোঁ যে মই আহমেদাবাদৰ বহুত বেছি ধুনীয়া পৰিৱেশ এটা আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ বুলি, আৰু সেইবাবে আপোনালোকক লৈ যাওঁ বলক বহুত বেছি ধুনীয়া পৰিৱেশটোতে। আৰু থাম্বনেইলখন চাই আচলতে অনুমান কৰিবই পাৰিছে মই ক'লৈ গৈ আছোঁ। আৰু জনাই থওঁ যে সেইখন হৈছে এখন পাৰ্ক, নামটো হৈছে বাটাৰফ্লাই। আৰু যেনিয়ে চাওঁ তেনিয়ে আচলতে ফুলৰ ৰাজ্য বুলি ক'লেও কম কোৱা নহ'ব। যেনিয়ে চকু ফুৰাওঁ আচলতে কেৱল ফুল। আৰু ইয়াত পাই গ'লোহি। আহি পাই প্ৰথমতে ফুচকা, পেট পূজাটো মেইন হয়। অকণমান ছোৱালী মানুহৰ এনেও বাৰু ফুচকা বুলি ক'লে দুৰ্বলতাটো আছেই। তো যদিও ফুচকা খাই আছোঁ এটা টেনশ্যন, যিহেতু টিকেট কাটিব লাগে পাৰ্কখনত সোমাবৰ কাৰণে। তো টিকেট কাউণ্টাৰটো বন্ধ হৈ গ'লে আমি সোমাব নোৱাৰিম। সেইবাবে পটাপট আহি প্ৰথমতে টিকেট কাটি ল'লোঁ আৰু এইফালে এণ্ট্ৰি কৰিবলৈ যোৱা ৰাস্তাটো দেখিছে মানুহৰ ভিৰ কিমান এণ্ট্ৰি কৰোঁতেও। তাৰপিছত সোমাই অকণমান দেখিছে নহয়, গ্ৰীণ টাইপ লাগিছে এইখিনি লাইটিঙৰ কাৰণে। বহুত বেছি ধুনীয়াকৈ আচলতে লাইটিং আৰু ফুলৰ ডেক'ৰেশ্যনখিনি কৰিছে। এইফালে চাওকচোন লাইটিং কি ধুনীয়া লাগিছে, ৱাও। তো ব'লক এতিয়া আমি পাৰ্কখনৰ ভিতৰৰ পৰিৱেশটোলৈ যাওঁ। ভিতৰলৈ যোৱাই নাই, বাহিৰৰ পৰাই চাওকচোন এইখিনি পৰিৱেশখিনি, বাহিৰৰ যিখিনি মানে পৰিৱেশ হয় সেইখিনি চাওকচোন কি বেছি ধুনীয়া দেখিছে নহয়। অকল ফুল আৰু এইখিনি একদম মানে ডেক'ৰেশ্যন কৰি ৰাখিছে। আপুনি যেনিয়ে চাব তেনিয়ে কেৱল মাত্ৰ ফুলেই দেখা পাব। তো ব'লক গৈ থাকোঁ ভিতৰলৈ। ব'লক এতিয়া ফুলৰ ৰাজ্যলৈ। আৰু সোমাই চাওকচোন ঘাঁহখিনি দেখিছে ন, ৱালৰ ইয়াতো ঘাঁহ মানে আপোনাৰ সেউজীয়া কৰি দিছে। ইমান বেছি ধুনীয়া লাগিছে নহয়, একেবাৰে অৰিজিনেল হয় গোটেইখিনি। আৰু যিখিনি মানে ডেক'ৰেট কৰিছে কেৱল মাত্ৰ ফুলেৰে ডেক'ৰেশ্যন কৰিছে সিহঁতে। আৰু লাইটিংটো বহুত বেছি ধুনীয়াকৈ আচলতে কৰিছে, সেইকাৰণে আচলতে বেছি ধুনীয়া লাগিছে। আৰু পাৰ্কখনৰ একেবাৰে কাষেদিয়ে বৈ গৈছে নদীখন, সেইকাৰণেতো পাৰ্কখনৰ আৰু অকণমান বেছি মানে ধুনীয়া লাগিছে পৰিৱেশটো। তাৰপিছত আৰু ইয়াতে ব্ৰিজখন আছে। আচলতে আমি অটল ব্ৰিজখন চাব আহিছিলোঁ। সেইখনৰ কাৰণে আচলতে টিকেট কাটিবলৈ আমি নাপালোঁ, টিকেট কাউণ্টাৰটো যিহেতু বন্ধ হৈ গ'ল। আৰু পাৰ্কখনত সোমালোঁ, পাৰ্কখনৰ পৰা আচলতে বহুত ধুনীয়াকৈ ব্ৰিজখন দেখা পোৱা যায় সেইবাবে। আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ গুজৰাট ৱৰ্ডটোৰ মানে গোটেইখিনিয়ে মানে অকল ফুলেৰেই বনাইছে গোটেইখিনি। এইফালেও চাওকচোন ইমানেই ফুল মানে মোৰতো ঘৰলৈ উঠাই লৈ যাওঁ নিচিনা লাগিছে। যদি ঘৰৰ ওচৰত হ'লহেঁতেন নহয়, উঠাই লৈ গ'লোঁ হয় চাগে। আৰু এইফালে চাওক এখন ব্ৰিজখন বহুত বেছি ধুনীয়া, অটল ব্ৰিজ হয় এখন। যিসকলে গুজৰাটত আহিছে তেওঁলোকে হয়তো এইডোখৰ বহুত ফেমাছ জেগা হয় আচলতে আহমেদাবাদৰ। তো বহুতে চিনি পায়, তথাপিও মই আপোনালোকক অকণমান দেখাইছোঁ কাৰণ বহুত বেছি ধুনীয়া লাগিছে। চাওকচোন একেবাৰে কালাৰটো চেঞ্জ কৰি থাকে। ব্ৰিজখনৰ যিটো লাইটিং হয় নহয়, কালাৰটো বহুত চেঞ্জ কৰি থাকে, বহুত বেছি ধুনীয়া লাগিছে। সেইকাৰণে মই কেইবাবাৰো চাগে ভিডিঅ'ই বনালোঁ। তাৰপিছত আকৌ আমি পাৰ্কখনৰ ভিতৰৰ পৰিৱেশটোলৈ আহি গ'লোঁ, কাৰণ সকলোখিনি চাই শেষ হোৱা নাই। এইফালে দেখিছে নহয় চৰাই নিচিনাকৈ যিখিনি আছে, এইখিনিও আচলতে ফুলেৰে ডেক'ৰেট কৰিছে। দেখিছে কিমান ধুনীয়া লাগিছে। আচলতে ৰাতি বেছি ভাল লাগিছে। আচলতে দিনত অহা হ'লে ইমান বেছি ভাল নালাগিল হয়, কাৰণ লাইটিংখিনিও কথা আছেতো, সেইকাৰণে বেছি ধুনীয়া লাগিছে। গোটেইখিনি বস্তু আচলতে ক'ত কেনেকৈ বনাব লাগে পূৰা পাৰফেক্টলি বনাইছে। তো ছোৱালীসকলৰ কাৰণেও এটা ভাল আৰু পৰিৱেশ, ৰিলচ বনাব পাৰিব ধুনীয়াকৈ। আৰু ইমানেই বেছি মানুহ নহয়, এটা ভিডিঅ' মই ভালকৈ বনাব আচলতে নোৱাৰিলোঁ মানুহৰ ভিৰত। আৰু এইফালে চাওকচোন সকলোখিনি। তাৰপিছত এইফালে চাওকচোন কেইটামান ৰঙালাও, আপেল কিবাকিবি বনাই থোৱা আছে। সেইকেইটা মাটিৰৰ হয়, বহুত ডাঙৰকৈ। ভাল লাগিছে কিবা এটা। তাতো কাষতে এনেকৈ ফুলৰে ডেক'ৰেশ্যন কৰি ৰাখিছে। গোটেইখিনি আচলতে ফুলৰ মাজতে আচলতে সেইখিনি ৰাখিছে। বহুত বেছি ভাল লাগিছে পৰিৱেশটো।
তাৰপিছত কি ক'ম মানে বহুত বেছি ভাল লাগি গৈছে আৰু আপোনালোকক কেনেকুৱা লাগিছে আচলতে জনাব। এইফালে এইখিনি ফুলৰ পুলি বিকা দোকানো আছে, ইয়াতে পাই যাব কোনোবাই কিনো বুলি ক'লে, এনেকৈ আচলতে সুবিধা কৰি ৰাখিছে। তাৰপাছত এটা কথা ক'ব লাগিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ ৰাজ্যখন বহুত বেছি ধুনীয়াকৈ আচলতে সজাইছে। প্ৰতিটো বস্তু যেনেকৈ ব্ৰিজৰ পৰা আদি কৰি সকলোখিনি বহুত বেছি ধুনীয়াকৈ আচলতে কৰিছে। আৰু এতিয়া এইফালে মন কৰক, মই আচলতে এটা ভিডিঅ' বনাইছিলোঁ বাৰু নিজৰো। এইখিনি চাওকচোন, এই ঠাইখিনি দেখিলে লাগে নে নালাগে যে সঁচাকৈ আমি ফুলৰ ৰাজ্যত আহি গৈছোঁ। আচলতে মই প্ৰথমতে আপোনালোকক কৈছিলোঁ যে ফুলৰ ৰাজ্যলৈ লৈ যাম, সেইটো আচলতে এই জেগাখিনিত খাৰা হৈ পিনে এনেকুৱা লাগিছে হয় সেইটো মানে সাৰ্থকতা হ'ল। মই যে ফুলৰ ৰাজ্য বুলি ক'লোঁ সেয়া অলপ হ'লেও মানে সাৰ্থক হ'ল বুলি অনুভৱ কৰিছোঁ। আপোনালোকেও জনাব দেই কমেণ্ট কৰি, হয়নে নহয়। এইফালে চাওকচোন, বিভিন্ন কালাৰৰ পুতলাকেইটা দেখিছে যে এইখিনিও কিন্তু ফুলেৰে ডেক'ৰেট কৰিছে গোটেই বস্তুখিনি, আচলতে বহুত বেছি ধুনীয়া লাগিছে। তো গোটেই মানুহে আচলতে ভিডিঅ' আৰু ফটো তোলাতে ব্যস্ত হৈ পৰিছে। বাকীখিনি আৰু দেখাই গৈ থাকিম ব'লক। যিহেতু পাৰ্কখনৰ নামেই পখিলা পাৰ্ক হয়, বাটাৰফ্লাই পাৰ্ক, তো পখিলাজনী যদি নাচাওঁ কেনেকৈ হ'ব নহয় জানো। এতিয়া ব'লক আপোনালোকক পখিলাজনী কাষলৈ লৈ যাওঁ। এতিয়া ব'লক আপোনালোকক পখিলাজনী দেখাওঁ। আৰু এইফালে চাওক, এইটো বহুত এটা দেখিছে নহয়, লোহাৰে আচলতে হয়, কিন্তু তাত আচলতে সেই পখিলা আকৃতি যিটো বনাইছে তাত আচলতে ফুলখিনি লগাই লগাই বনাইছে। আৰু সেইটো এটা মেচিন, এনেকৈ মেচিনৰ জৰিয়তে আচলতে লৰি থাকে পখিলাৰ পাখিকেইখন। কিমান বেছি ধুনীয়াকৈ বনাইছে। আৰু চাগে এইটো কি কৰিব লাগে জানো, পখিলাৰ চাগে এই ফুলখিনিও চাগে সদায় চেঞ্জ কৰিব লাগে নেকি সতেজ হৈ থাকিবৰ কাৰণে। সেয়া কিন্তু মই বুজি নাপালোঁ, বহুত বেছি দেৰি চালোঁ যদিও সেইখিনি আচলতে বুজ ল'ব নোৱাৰিলোঁ। তো চাগে মোৰ মতে চেঞ্জ কৰিব লাগে, কাৰণ যিহেতু তাৰ লোহাৰৰ ওপৰতে চাগে সেইখিনি ডেক'ৰেশ্যন কৰিছে। বুজিয়ে নাপালোঁ দেই কি হ'ল আৰু। তো বাকীখিনিও অলপ দেখাই দিছোঁ ডেক'ৰেশ্যন, অলপ চাই লওক আপোনালোকে। যিহেতু পাৰ্কখন বহুত বেছি ডাঙৰ আছিলে, গোটেইখিনি আচলতে আমি চাব নোৱাৰিলোঁ, কাৰণ বহুত বেছি ৰাতি হৈ গৈছিলে আৰু হোটেলৰ কাৰণেও আমি যাব লাগে। তাৰপিছত পিছদিনাখনেই আমাৰ ট্ৰেইন আছিলে মুম্বাইৰ কাৰণে, সেইকাৰণে আচলতে আমি সময় দিব বেছি নোৱাৰিলোঁ। যিমান পাৰিছোঁ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টোৰ জৰিয়তে কেনেকুৱা পাইছে আপোনালোকে জনাব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে আগতে আহিছে তেওঁলোকেতো জানেই বহুত বেছি ধুনীয়া পৰিৱেশ হয়। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এতিয়া আমি পাৰ্কখন চাই যিহেতু হৈ গ'ল আৰু বেছি টাইম নিদিওঁ, সেইকাৰণে গৈ থাকোঁ আমি ৰুমৰ কাৰণে। এইফালে নেক্সট দিনা মৰ্ণিং 6টা বজাতে উঠি আমি মুম্বাইৰ কাৰণে আচলতে ওলাব লগা হ'ল। 6টা বজাতে ট্ৰেইন আছিল আৰু জল্দি জল্দি আমি উঠি তিনিওটা একচুৱেলি আমাৰ অৱস্থা বেয়া। আৰু ট্ৰেইনত আৰু বেছি মানে যিখিনি লগৰ পচন্দ আছিলে বহুত বেছি মাথা বেয়া কৰি দিলে। তাৰপিছত সেইকাৰণে আৰু দিনটো দিমাগ গৰম হৈ আহিলে। তাৰপিছতে গধূলি 7টামান বজাত আমি মুম্বাই পালোঁগৈ। আৰু মুম্বাইত পায়ো আমাৰ পূৰা মানে মাথা কাম কৰা নাই। হোটেলৰ ৰুম বিচাৰিব লগা হৈছে, ইফালে বিচাৰিছোঁ নাই পোৱা, সিফালে বিচাৰিছোঁ পোৱা নাই, টেক্সি বুকিং কৰিব লগা হৈছে। বহুত বেছি প্ৰব্লেম। ইফালে ইমান গাল লাগেজ, 3টা মানুহৰ মানে পূৰা মাথা গৰম। আৰু এয়া তাৰপিছত অৱশেষত আমাৰ হ'লগৈ, পাই গ'লোঁ বহুত বিচৰাৰ পিছত। যিহেতু মুম্বাইত একেবাৰে আমি তিনিওটা নতুন হয়, সেইকাৰণে অলপ বেছি প্ৰব্লেম হৈ গ'ল। মোবাইল চাই চাই গোটেইখিনি আচলতে কৰিব লগা হৈছে সেইকাৰণে। তাৰপৰা উপৰেঞ্চি
যিহেতু মুম্বাইখন মানুহৰ ড্ৰিম চিটি হয়, বহুত বেছি আশা কৰে কিবা এটা, বাট সেয়া হৈ নুঠিলে। বহুত বেছি ভিডিঅ' কিবা কিবি কৰিম ভাবিছিলোঁ, সেয়াও নহ'ল। আৰু ৰুম পাই এটা ডাঙৰ ঘটনা হৈ গৈছে যে মোৰ মোবাইল ভাগি গৈছে। তো নেক্সট দিনা মুম্বাইত ৰাতিপুৱা অলপ ফুৰিছিলোঁ আৰু সেয়াও আচলতে ভিডিঅ' কৰিব নোৱাৰিলোঁ মোবাইল ভাগি থকাৰ কাৰণে। তো যিমানখিনি পাৰিলোঁ আচলতে ৰাতি পৰিৱেশটো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকৰ দেখাইছোঁ। আৰু ৰুমত বস্তুখিনি থৈ আচলতে আমি অকণমান খাবৰ কাৰণে ওলাই আছিলোঁ, সেইখিনি অলপ ভিডিঅ' আৰু দেখিছোঁ বজাৰখন, বজাৰত বহুত কম কম দামত আচলতে কাপোৰ কানিবিলাক ক্ৰয় কৰাটো ৰেটটো বহুত বেছি কম হয়। সেইকাৰণে অকণমান আমি ভিডিঅ' বনাইছিলোঁ। আমি একো শ্বপিং নকৰিলোঁ, পোনে আমি খাবৰ কাৰণেহে আচলতে ওলাই গৈছিলোঁ। তাৰপিছতে অলপমান ৰেষ্ট লৈ মেলি আমি নেক্সট দিনা আকৌ আমাৰ যিহেতু আছিলে বাছত, আমি আচলতে কৰ্ণাটকা বাগালকোটলৈকে আহিবৰ কাৰণে বাছৰ টিকেট কৰিছিলোঁ। সেইকাৰণে পিছবেলা টাইমত এয়া আকৌ গাড়ী বুকিং কৰি আহিছোঁ। দেখিছে নহয় কিমান গাল লাগেজ, মানে যথেষ্টখিনি প্ৰব্লেম হ'ল আৰু আহোঁতে মেলোতে। তাৰপাছতে আকৌ বাছত উঠিবৰ কাৰণে যে 2 ঘণ্টা ওপৰেঞ্চি ৰখিব লগা হৈছে। আহি পিনে বাছখন 2 ঘণ্টামান ৱেইট কৰাৰ পাছত আহিছে। যিটো টাইম দিছিলে আচলতে বাছখনৰ, সেইটো টাইমত নাহিলে কাৰণে বহুত বেছি আমি ৱেইট কৰিব লগা হৈ গ'ল। আৰু অৱশেষত আমি পিছদিনাখন কৰ্ণাটকা বাগালকোট পালোগৈ। আৰু ইয়াৰ মানে বহুত টেনশ্যন, ইফালৰ পৰা সিফালে ঘূৰিবলৈ ইমান বেছি লাগেছিলে। মানে এইবাৰহে বিশেষকৈ বুজি পাইছোঁ। তাৰপিছত বাগালকোট পাই গ'লোঁ আৰু অটো এখন লৈ পিনি ডাইৰেক্ট আমি যোনখিনি জেগাৰ য'ত গন্তব্যস্থান কাণ্ট্ৰি ৰিজৰ্ট, তাত কাম কৰিব গৈ আছোঁ, সেয়ালৈ বুলি গৈ আছোঁ। মানে ফাইনেলি পালোহি আৰু আমি। ফাইনেলি ৰিজৰ্টখনৰ এয়া গেটৰ সন্মুখত পাই গ'লোহি। তাৰপিছত অকণমান কোনখন ৰিজৰ্টতনো কৰিব আহিছোঁ, ইয়াত অকণমান পৰিৱেশ দেখাই দিছোঁ। এয়া হৈছে ৰিজৰ্টখন। আৰু আজি ভিডিঅ'টো আছিলে ইমানেই। কেনেকুৱা পালে জনাব। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।